কোনো ধৰ্ম সঁচা নহয় আৰু কোনো ধৰ্মও মিছা নহয়। ধৰ্মবোৰ নাথাকিলে আমি সকলোবোৰেই পশু হিংস্ৰ জন্তু জন্ম কৰে। ধৰ্মহীন মানুহবোৰে জেহাদ সূচনা কৰে, যুদ্ধ ঘোষণা কৰে, ৱাহ ৱাহ ধৰ্মজয়ী মানুহ। ধৰ্মৰ আওতালৈ নিজ দেশৰ স্বাভিমান হেৰুৱাই নিজৰ চৰিত্ৰ কলংকিত কৰে। আই মুখলৈ তেওঁলোকে নাচায়, ভুল ব্যাখ্যাৰে সমাজখনক এক ওলোটা দিশলৈ গতি কৰে। আবে, গোটেই পৃথিৱীখন কি তোৰ পৈতৃক সম্পত্তি নেকি? এয়া মোৰ খোৱা তোৰ, ইয়াত নাহিবি তাত নাযাবি, এয়া নাখাবি এইটো নিপিন্ধিবি। নামেৰে ধৰ্ম কেতিয়াও চিহ্নিত নহয়। ধৰ্ম চিহ্নিত হয় একমাত্ৰ কৰ্মৰে। আচাৰ আচৰণত ধৰ্ম চিহ্নিত হয়। জাতীয়তাবোধৰ সামান্য জ্ঞান লৈ লক্ষ কোটি মানুহৰ হৃদয়বোৰ ঠান বান কৰি ঘৰৰ এটি চুকত সোমাই কুকুৰৰ দৰে ভুল ভুলালে, বাঘৰ দৰে গৰ্জন কৰিলে তোৰ ধৰ্ম কেতিয়াও জিনা নহয়। ৱাহ ৱাহ ধৰ্মজয়ী মানুহ। ধৰ্ম ওপৰাইতো আমিবোৰ চব মানুহ, চবেই মানুহ। তোৰ ৰঙা তেজবোৰ চোন মোৰেই সহোদৰ ভাই। সেই একেখনেই নদী, একেখনেই নাও, একেডালেই বৈঠা আৰু একেটাই ঘাট। জীৱনবোৰ লৈ আমি সকলো তৃষ্ণাটোৰ ভোকাটোৰ, চবৰে আশা আছে জীয়াই থকা। কোনেও ধৰ্মবোৰ আই গৰ্ভত থাকোঁতে লৈ অহা নাই। পৃথিৱীত প্ৰথমে ধৰ্ম অহা নাছিল, মানুহ আহিছিল, আদি মানুহ। কোনে দিলে আজি মোৰ নাম আলী আকবৰ হুছেইন? কোনে দিলে আজি মোৰ নাম কোচ কলিতা কেওট? তই দিলি, তহঁতে দিলি মানুহৰ মাজত বিভেদ আনিবলৈ। এৰা, ধৰ্মবোৰ মানুহৰ জীয়াই থকাৰ প্ৰেৰণ, আশাৰ পদুম। তাৰ বাহিৰে ধৰ্মত আছে নেকি? চব স্বৰ্গগামী, চব বেহেস্তগামী। কোনে কয়? অথচ তোক মাৰি মই খাওঁ, মোক মাৰি তই খা, মনোভাৱ তোৰ আৰু মোৰ এইবোৰ। দুদিনৰ পৃথিৱীত নিজৰ ধৰ্ম জয়ৰ পতাকা সেইখন। ৱাহ ৱাহ ধৰ্ম বিজয়ী মানুহ নজোৱান। স্নেহ নাই, মায়া মমতা নাই, মানৱীয়তা বোলা একোৱেই নাই। ধৰ্মীয় পতাকালৈ চব উৰিছে, সোঁৱে বাওঁৱে উত্তৰে দক্ষিণে। নিষ্ঠুৰ এখন সমাজ, সংস্কৃতিৰ অৱক্ষয়, নৱপ্ৰজন্মৰ ধ্বংসাত্মক স্থিতি। প্ৰলোভনৰ পৃথিৱীত ধৰ্মীয় যুঁজত জাতি ভেটিৰ এক ভয়াৱহ যুগ। ধৰ্ম ধৰ্মান্তৰৰ